এইটো ৰঙা ভালে চাওক ৰঙা ভালে দৌৰি আছে এইটো খাবলৈ বহুত ভাল হয় ৰঙা ভালে আগতে এটা কলা পথি দেখিছিলোঁ এইটো নেদেখালোঁ মই এইটো স্কুলত ক্লাছ 5লৈকে পঢ়িছিলোঁ এইটো স্কুলৰ নাম হয় মাজুলী জনতা প্ৰাথমিক বিদ্যালয় এইটো স্থাপিত হৈছিল 19 আৰু আজিৰ ভিডিঅ'টো এইটো চাইকেল মোৰ চাইকেল মই আগতে দেখাইছোঁ এইটো বাস্কেটটো অলপ মেচিং হোৱা নাই আৰু এইটো চাইকেল লৈ আমি এতিয়া যাম এইটো ৰাস্তাতে এইটো ৰাস্তাটো মোদী চৰকাৰে বনোৱা হয় আৰু এতিয়া অলপ কিবা ডাম্পাৰ চাম্পাৰ চলি কিনে অলপ বেয়া হৈ গৈছে মানে এতিয়া আগতে নতুন আছিলে এতিয়া আমি আপোনালোকক লৈ যাম মই পাতি পথাৰ ফালে পাতি পথাৰ নজাৰা দেখাম আপোনালোকক পাতি পথাৰটো আমাৰ বৰগড়ৰ পৰা 4 কিলোমিটাৰ মান হ'ব আৰু এইটো আমাৰ গাঁৱৰ মই আগতেও এটা ভিডিঅ'ত দেখিব পাৰিলে এইটো পাৱাৰ হাউচটো এতিয়াও দেখাই দিছোঁ এইটো ৰাস্তাৰ পৰা আমি গৈ আছোঁ আগত দুটা লগৰীয়া গৈ আছে মই পিছত গৈ আছোঁ ফাইনেলি আমি এইটো পাতি পথাৰ ৰোডত গৈছোঁ আৰু এইটো ৰোডটো এইটো পিছফালত দেখিব পাৰোঁ এইটো ৰোডটো হেমন্ত বিশ্ব শৰ্মাই বনাইছে মামাই বনাইছে মামা আৰু এইটো ৰোডৰ পৰা আমি গৈ আছোঁ এইটো গাঁও হয় পাতি পথাৰ গাঁও আৰু আমি উই এক্সপ্লৰিং টু পাতি পথাৰ ভিলেজ গৈ আছোঁ চাই থাকিব পাতি পথাৰ ফালে এনেকৈ দামী দামী ঘৰ বনাইছে ইয়াত ৰেষ্ট কৰা চকী বনাইছে বেৰেঞ্চি আৰু ইয়াত ধান ৰুবলৈ মাটিটো একদম প্ৰিপেয়াৰ্ড হৈছে আৰু এইফালতো এনে বাঁহ হৈ আছে আৰু সদায় মোৰ ব্লগততো গাই গৰুটো উঠিবই সদায় পিছফালে আহি আছে এইটো ৰঙাকে ইয়াক মই চুঙ্গুৰ গাড়ী কম চুঙ্গুৰ গাড়ী সাউন্ডটো অলপ ঘৰ কয় চাওক শুনকচোন এইটো শুনকচোন চাউণ্ড এইটো চাওক চুঙ্গুৰে আজি মাল টানি কিনি লৈ গ'ল চেনি কেবল পাতি পথাৰ নজাৰা চাওক পাতি পথাৰ অমৰ জিন্দাবাদ के भनेको पाती पत्थर है सही থাকিব अनि के पलाइ থাকিব भन्नु त भिडियोलाई न गाइसहरु भागिहाल्छ नि त इग्नोर गरेर এই তিনিটা বাইকৰ ভিতৰত 150 পালসার টু ভাল আছে আৰু বাকি বিলাকৰ নাম নাজানো কি হয় আৰু যি হয় বাইক হয় কি আছে মিমি সিমি আছে মেহেন্দি জজমলা বিস্কুট মই তো গুটকা সুটকা একো নাখাম দেই আৰু এতিয়ালৈকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু অলৰেডি সাবস্ক্ৰাইব কৰা আছে তেনেহলে এটা লাইক কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব মই এনেকা ভিডিও বনাই থাকিম আৰু আপোনালোকক কিমান কম মাছ মাৰি আছে লোকেল ফিশিং মেথড নেক্সট ভিডিওটো মই কৈছিলো ঘৰঘৰা আজিকালি মাছ আহিছে নহয় চেনি পঠি মাছ টিকি পঠি মাছ আহিছে আৰু গাঁৱত বৰগড়াটো মই দেখাইলো এটা জালত পাতি কিনি এইটো দেখাই দিলো আৰু ইয়াত পুৰা গেলা মাছ গুন্ধাইছে দেই আমি ডাইৰেক্ট ডেষ্টিনেশ্যনত যোৱা নাই আমি এনে আৰু গাঁৱখনৰ নজৰা গাঁৱত এনে ঘূৰিছোঁ গধূলি সময়ত চাইকেলত অলপ এক্সাৰচাইজো হ'ব এইকাৰণে এনে মই ডাইৰেক্ট লোকেশ্যন ডাইৰেক্ট ডেষ্টিনেশ্যনত যোৱা নাই এইটো জেগাত যাম বুলি এনে চাই গৈ আছোঁ আৰু কি আছে দেখাই এইটো ইয়াত ডেভেলপ ইণ্ডিয়া আৰু ইয়াত কিবা বিল্ডিং বনি আছে ইয়াত চাওকচোন ইমান ভাল বিল্ডিংটো
হোৱাইট হাউচ এইটো হোৱাইট হাউচ ইয়াত সৰু পইণ্ট আছে আমি এইটো ৰাস্তাৰ পৰা আহিছিলোঁ আৰু এইটো ইয়াত মানে এইটো গাঁৱত মই অহা নাছিলোঁ সেইকাৰণে আমি এতিয়া ক'ত আহি পালোঁ নিচিনা লাগিছে এতিয়া ফাইনেলি ৰিচৰ্টটো ওলাই গ'লে এইটো চাপৰ হয় এইটো ডাইৰেক্ট গ'লে মানে তিনিচুকীয়া পাই যায় ইমান 8 মাইলৰ ওচৰত আহি পালোঁ আৰু এতিয়া আগফালে আছে চাপৰ হয় এইটো তাত এইটো ইয়াতো মাছ মাৰি আছে এতিয়া নতুন ৰাস্তাৰ পৰা আমি গৈ আছোঁ এতিয়া এইটো ৰাস্তাটো কোন ফিৰি যায় নাজানো পাঠি পথাৰে ওলাই নেকি আমি চিধা গ'লোহেঁতেন তেতিয়াতো চাপৰ খোৱা পাই গ'লোহেঁতেন আমি বেলেগ শ্বৰ্ট ৰাস্তা পালে সোমালোঁ এতিয়া গুগল জিন্দাবাদ আছে আমাৰ কাৰণে এইটোতো মানুহ য'ত গ'লেও নেহেৰায়ে মানে গুগল জিন্দাবাদ নেট চলিব লাগিব বুলেট আছে এইফালে আৰু মোৰটো এইটো দিও গৈ বেয়া বেয়া কথা নকবি আৰু আমি আহি এইফালে ৰাস্তাকেইটা ঘূৰি আমি মই পাঁচটাত মই এইটো হোষ্টেল বহিছিলোঁ ইয়াত আমি দুজন অমৰ ভাই আৰু মই বহিছিলোঁ এইটো হোষ্টেলত এইটো ৰাস্তা পাই গ'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিম লগ পাম এটা নেক্সট ভিডিঅ'লৈ তেতিয়ালৈকে ৱেইট ফৰ মি নেক্সট ব্লগ টুডে ফৰ এনাফ ইট ইজ okay thank you bye tata love you see you again